বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। আজি পাতত দিয়া কচুথুৰৰ জুতি লওঁ আহকচোন। আমি ল'ম এমুঠি কচুথুৰ, ঔষধি গুণসম্পন্ন মছন্দৰী পাত অলপমান, যাৰ সোৱাদ টেঙেচি হয়। আৰু যিহেতু কণ বিলাহী দি আচলতে আমি কচুথুৰ খাওঁ, কণ বিলাহী নাই কাৰণে এটা ডাঙৰ বিলাহী, নহৰু এটা আৰু জলকীয়া নিজৰ সোৱাদ অনুসৰি। হাতত কণ বিলাহী নাই যদিও ফটো এখনকে দিলোঁ, কণ বিলাহী দিলে খাবলৈ সোৱাদটো বৰ সুন্দৰ হয়। কচুথুৰ গুচাব সকলোৱে জানেই, তথাপি যিসকলে হয়তো নাজানে বা জানিব বিচাৰে তেওঁলোকে জানিবলৈ সুবিধা হ'ব বুলি মই গুচাই দেখুৱাইছোঁ। এইদৰে আমি পাতটো অকণ মেলি চাওঁ ভিতৰত কিবা কিবি থাকিব পাৰে বুলি। তাৰপিছত গা গছৰ পৰা ধুনীয়াকৈ তাৰ বাহিৰৰ ছালটো টানি আনো। সেইদৰে গুচাই লৈ অলপ সৰু সৰুকৈ কাটি লওঁ। এনেকুৱা নহয় যে খুব মিহিকৈ কাটিব লাগিব, নিজৰ ইচ্ছা অনুসৰি কুটি ল'লেই হ'ল। আমি এখন কলপাত বেছিকৈ কাটি ল'ম আৰু কলপাতখন হয়তো ৰ'দত দি পেলাই অলপ লেৰেলিব দিম, নহ'লে গেছত অলপ লেৰেলিব দিম, যাতে লেও সেও হৈ যায় বান্ধিব পৰাকৈ। আৰু বেছিকৈ কলপাত সেইকাৰণে ল'ম যিহেতু কেৰাহীত দিলে অলপ জ্বলি যাব, সেইকাৰণে অকণমান তৰপটো বেছিকৈ দিম। এতিয়া আমি কলপাতখনত কাটি থোৱা কচুখিনি ধুই পেলাই এইদৰে দি দিম। তাতে বিলাহীখিনি দি দিম, যদি হাতত কণ বিলাহী থাকে তেতিয়া কণ বিলাহী কেইটামান পিটিকি দিব। তাৰপিছত মছন্দৰীখিনি দি দিম, তাৰপিছত আপোনাৰ জলকীয়া কেইটামান দি দিম আৰু নহৰুখিনি মিহিকৈ কুটি লৈ দি দিম। এতিয়া নিমখ জোখ অনুসৰি আৰু মিঠাতেল অলপ দি দিম। আৰু মিঠাতেল যদি কোনোবাই দিব বেয়া পায় নিদিলেও কথা নাই। যিহেতু আমি কচুথুৰখিনি বান্ধি পেলাই এটা টোপোলাৰ নিচিনা কৰিম, বান্ধিবৰ কাৰণে কলগছৰ পাতৰে ৰছীডাল উলিয়াই ল'ম। কিদৰে উলিয়াওঁ সেইটো চাই লওক। সকলোৱে জানে, তথাপি যিসকলে নাজানে তেওঁলোকৰ কাৰণে দেখাইছোঁ। এতিয়া আমি টোপোলাটো এইদৰে বান্ধিম, অলপমান বেছিকৈ দিম 3-4খনমান কলপাত, যাতে কেৰাহীত দিয়াৰ পিছত লাহে লাহে কচুখিনি সিজালৈকে জ্বলিলেও আমাৰ মেইন কচুখিনি জ্বলি নাযায়। যদি কলপাত নাথাকে তেতিয়াহ'লে আমি ফইল পেপাৰো ব্যৱহাৰ কৰিব পাৰোঁ। তো ফইল পেপাৰত ডাইৰেক্ট আমি যিদৰে কলপাতত দিছোঁ সেনেকৈও দিব পাৰোঁ, নহ'লে কেতিয়াবা কলপাত যদি কম থাকে এখন কলপাত দি পেলাই তাৰপিছত ফইল পেপাৰে ভালকৈ বান্ধি দিব লাগে। কিন্তু চাব লাগে যাতে কোনো ধৰণৰ ফুটা নাথাকে, নহ'লে ভিতৰতে জ্বলি যাব। গাঁৱৰ মানুহে আগতে তুঁহ জুই বা চৌকাত যেতিয়া অঙঠা হয় তাৰ ওপৰত মাছ বা এইদৰে কচু পাতত দিছিলে, কিন্তু যিহেতু চহৰত সেইটো উপলব্ধ নহয়, গতিকে আমি কেৰাহী বা টেৱাত এইদৰে অলপ সময় গেছটো বঢ়াই দি আকৌ তাৰপিছত কমাই দি ঢাকন মাৰি আকৌ এবাৰ উল্টাই দিলে খাব পৰা উপযোগীকৈ মাছ হওক বা কচু সোনকালে সিজি যায়। এয়া কচু পাতত দিয়া আমাৰ সুন্দৰকৈ সিজিলে। এতিয়া আমি নমাই আনিলোঁ। এইদৰে খুলি আমি সুন্দৰকৈ এতিয়া চাম। হাতৰে বা চামুচেৰে সুন্দৰকৈ পিটিকি ল'লে এয়া আমি ভাতৰ লগত পৰিৱেশন কৰিব পৰা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আগন্তুক ভাল কিবা ভিডিঅ' পাম বুলি ভাবি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।